গতিকে দৰং ওদালগুৰিত আমাক প্ৰত্যাহ্বান কৰিব পৰা কোনো কেণ্ডিডেট নাই। আমাৰ NDAৰ সন্মানীয় প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়া। আমাৰ অহা 26 এপ্ৰিলত যি হ'বলগীয়া নিৰ্বাচন, এই নিৰ্বাচনত ৰাইজে ভোট দিয়াৰ কাৰণে আগ্ৰহেৰে বাট চাই আছে। গতিকে আপোনালোকে দেখিছে ইয়াত কোনো বেলেগ প্ৰাৰ্থী আমি নাম গুণ দেখা নাই, কোনো ইয়াত কিবা নাই আৰু তেওঁসকলৰ কোনো কাৰ্যকৰ্তা নাই। গতিকে আমি ইয়াত বহু ভোটৰ ব্যৱধানত আমাৰ NDA প্ৰাৰ্থী দিলীপ শইকীয়া ডাঙৰীয়াই দিল্লীত যাবলৈ ৰেডি হৈ আছে। কিন্তু আমাৰ কাৰণে একো নহয়, এতিয়া BPF শূন্য। আপোনালোক মই কৈ আছোঁ, MP ইলেকশ্যনৰ পিছত চাই ল'ব BPFৰ গোটাই MCLA বিলাক চব UPPL জইন কৰিব। নহয়, হাগ্ৰামা ডাঙৰীয়াটো ক'বই, হাগ্ৰামা ডাঙৰীয়া হ'ল BPFৰ নেতা, তেখেতে ক'বই। এতিয়া ফেক্টৰ আছে না নাই তেতিয়া তেখেতে গম পাব। যি সময়ত শাসনত আছিল সেই সময়তে তেখেতে MP জিতিব পৰা নাই। আজি তেখেতৰ চৰকাৰ নাই, কোনো নাই, জিৰ' অৱস্থা। এই অৱস্থাত তেখেতে ফেক্টৰ নহয় বুলি কোৱাটো কোনো যুক্তিৰ সংগত নহয়। তেখেতে MP ইলেকশ্যনৰ পিছত নিজৰ MCLAখিনিক ৰখাৰ কাৰণে ব্যৱস্থা কৰক। পৰখতি ভলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যি সোণালী জয়ন্তী উদযাপন, এই 50 বছৰ যি অতিক্ৰম কৰিলে আৰু এই সোণালী জয়ন্তী উদযাপনৰ কাৰণে মই উপৰখতিবাসীক ধন্যবাদ জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। আৰু যি মহান উদ্দেশ্যলৈ আজি সোণালী জয়ন্তী উদযাপন কৰিলে, এই মহান উদ্দেশ্য আগন্তুক দিনত পৰ্যায়ক্ৰমে যাতে সমাধান হয়, ফুলফিল হয়, ইয়াৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আমাৰ বহুত পুৰণা এটা ডিমাণ্ড আছিল। আজিৰ তাৰিখত আমাৰ যি সঁজুলি আছে, বিভিন্ন আমি যি কালচাৰত আমি ইউজ কৰোঁ বা বিভিন্ন সা সঁজুলি আমি ইউজ কৰোঁ, এইবিলাক আমাৰ স্থায়ীভাৱে যিহেতু কেতিয়াবা কেনেকুৱা হয়, আমাৰ বহু বস্তুখিনি আইডেণ্টিফাই কৰাত অলপ প্ৰব্লেম হয়। এতিয়া আইডেণ্টিফাই কৰাৰ প্ৰব্লেম হোৱাৰ কাৰণে আজি কোনোবাই কয় এইটো আমাৰ হয়, কোনোবাই সেইটো অমুকৰ হয়, এইটো তেনেকুৱা এটা কণ্ট্ৰভাৰ্চি মাজে মাজে আহে। আজি জিঅ' টেকিং হোৱাৰ পিছত এইটো আমি এটা আইডেণ্টিফাই হৈ গ'ল যে এইটো অমুকৰ, ঠিক এটা স্বীকৃতি পালে এটা। গতিকে এই স্বীকৃতিটো অত্যন্ত প্ৰয়োজন। যেনেকুৱা আমাৰ অসমৰ বিভিন্ন কমিউনিটিৰ তেনেকুৱা সামগ্ৰীবিলাক অলৰেডি কিছুমানে স্বীকৃতি পাইছে। আমি সুখী ভাগ্যৱান যে ভাৰত ভূটান সীমান্তৰ একেবাৰে শেষৰখন গাঁৱত আজিৰ পৰা 50 বছৰ আগতে এই কিছুমান নমস্য ব্যক্তিৰ দ্বাৰা ইয়াত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় অনুষ্ঠান তেখেতসকলে কৰিছিলে। আজি তেখেতসকল কিছুমান ব্যক্তি আমাৰ মাজত নাই, তৎসত্ত্বেও তেখেতসকলক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। আৰু যিসকল আমাৰ মাজত জীৱিত আছে তেখেতসকলক আমি শ্ৰদ্ধা জনাইছোঁ। আজি গৈ 50 বছৰৰ পিছত 51 বছৰ ভৰি দিছেহি এইখন বিদ্যালয়। আজি বা 2 বছৰ আগতে অসম চৰকাৰ তথা BTR চৰকাৰৰ নেতৃত্বত আমি ভলাজাৰ উপৰখতি হাইস্কুলৰ পৰা এবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আমি ৰূপান্তৰিত হৈছে। তাৰ বাবেও অসম চৰকাৰ তথা BTR চৰকাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী, অসমীয়া, বঙালী, নেপালী, গৰ্খালী ভাইসকলৰ যে সকলোৱে একত্ৰিতভাৱে এই অনুষ্ঠানটো যে সফলমণ্ডিত কৰিলে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই যি অনুষ্ঠান পৰা এটা ভাল মেছেজ কৈছে যে সকলোৱে একত্ৰিত হৈ কিনে যে মহান অনুষ্ঠানটি আজি আমি শেষৰ ফালে যাব বিচাৰিছিলোঁ, সেইটো আমি চকুত দেখিবলৈ পাইছোঁ। লগতে আপোনালোকে নিশ্চয়তে অৱগত যে আমাৰ অসমৰ BTRৰ চিফ সন্মানীয় প্ৰমোদ বৰদেও ইয়াত আহিছিলে। তেখেতে ধুনীয়া খাৰ ভাষণলৈকে ছাত্ৰ ছাত্ৰীৰ উদ্দেশ্যত তেখেতে বক্তব্য প্ৰদান কৰিছে। ইয়াৰ পিছৰ কাৰ্যসূচী আমাৰ অসম চৰকাৰৰ তথা আমাৰ অসম বিধানসভাৰ অধ্যক্ষ শ্ৰীযুত বিশ্বজিৎ দৈমাৰী মহোদয়। এতিয়া আমাৰ নমস্কাৰ জনাইছোঁ প্ৰথমতে সকলোকে, আৰু বিশেষকৈ আমাৰ সংবাদকৰ্মীসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকক। আমাৰ এই ভলাজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ 50 বছৰীয়া যি সোণালী জয়ন্তী, ইতিমধ্যে 2টা দিনৰ কাৰ্যসূচী ভালদৰে সুসম্পন্ন হৈ গৈছে। আজি আমাৰ তৃতীয় দিন, অন্তিম দিন। এই অন্তিম দিনত আমি বিভিন্ন কাৰ্যসূচী ৰাখিছিলোঁ। ৰাতিপুৱাৰ প্ৰভাত ফেৰীৰ পৰা মোৰ হেৰি নাই, এতিয়া আই মাতৃহক গোটৰ বিদ্যাৰ প্ৰচাৰ সমিতিটো বিদ্যালয়ৰ চৌহদ টীকাকৰণ হৈ গ'ল। তাৰপাছত এটা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা আমি বাহিৰ কৰিলোঁ। অলপ বতল প্ৰতিকূল আছিল যদিও সিমান গেডাৰিং নহ'লে খুব ধুনীয়া এটা সাংস্কৃতিক আমি শোভাযাত্ৰা আমি বাহিৰ কৰিলোঁ। তাতে উদ্বোধন কৰিছিল শ্ৰীযুত মানসজ্যোতি বৰা চক্ৰ বিষয়া গৰেশ্বৰ ৰাজ চক্ৰ আৰু আমাৰ সাংস্কৃতিক উপসমিতি এইটো পৰিচালনা কৰিছিল। তাৰপিছত মুকলি সভাত আমাৰ
যি সোণালী জয়ন্তী উদযাপন সমিতিৰ সভাপতি আৰু এই বিদ্যালয়ৰে প্ৰতিষ্ঠাপক আৰু অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক শ্ৰীযুত শ্বেষপ্ৰসাদ উপাধ্যায়দেৱে সভাপতিত্ব কৰিছিল, য'ত আমি আমাৰ বিশ্বজিৎ দৈমাৰী অধ্যক্ষ ডাঙৰীয়া অহা কথা আছিল, তেওঁ আহি পোৱা নাই, হয়তো কিবা অসুবিধা থাকিব পাৰে, কিন্তু আমাৰ মাননীয় BTCৰ চিফ প্ৰমোদ বড়ো ছাৰ আহিছে, তেখেতৰ ধুনীয়া আমি ভাষণ শুনিবলৈ পাৰোঁ। তাৰপাছত আমাৰ স্থানীয় বিধায়ক জলেন দৈমাৰী আহিছিল, তেওঁ ইতিমধ্যে গুচি গৈছে। আৰু কেইবাগৰাকীও আমাৰ হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা এইজন আছিল, তেখেতো হয়, তেখেত আহিছিল গণেশ চহৰীয়া ডাঙৰীয়া, তেখেতেও প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ যোৱাকালি হৈ গ'ল। এইটো এটা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সংসদ বুলি এটা কাৰ্যক্ৰম যোৱাকালি আছিল, খুব ধুনীয়াকৈ। আৰু প্ৰাক্তন শিক্ষক, প্ৰাক্তন বা অৱসৰপ্ৰাপ্ত শিক্ষক আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ মাজত এটা সুমধুৰ যিটো বাৰ্তালাপ, অন্তৰংগ বাৰ্তালাপ, সেইটো এটা প্লাছ পইণ্ট আছিল, সেইটো খুব ধুনীয়াকৈ হৈ গৈছে। আৰু বাকী আজিৰ এই কাৰ্যসূচী চলি আছে, বৰ্তমান শেষ হোৱা নাই। আৰু ৰাতিলৈকে সাংস্কৃতিক কাৰ্যক্ৰম আছে, তাতে আমাৰ কেইজনমান এই ৰিচা ভাৰদ্বাজ আৰু গংগা চেত্ৰী, এই দুয়োগৰাকী নাম কৰা শিল্পী আহি পেলাই তেওঁলোকৰ যে বিদ্যালয়খনত ভাল এটা পৰিৱেশ বিৰাজ কৰিছে, বিদ্যালয়ত ভাল শিক্ষাদান হৈছে, বিদ্যালয়ৰ পৰিচালনা ভাল হৈছে, সেইটোৱে ক'ব লাগিব। বিদ্যালয়ত তেওঁলোকে শিক্ষাদান কৰি পেলাই উপকৃত হৈছে, ভালো পাইছে। গতিকে এই ক্ষেত্ৰত এই বিদ্যালয়ৰ অধ্যক্ষৰ পৰা আৰম্ভ কৰি শিক্ষকসকলৰ যিটো ভূমিকা, আমাৰ বিশেষকৈ বেলেগৰ কথা মই ক'ব নাযাওঁ, আমাৰ এইখন বিদ্যালয়ত প্ৰতিগৰাকী শিক্ষক খুবেই সচেতন। আমাৰ সৌভাগ্য এই অঞ্চলত এনেই কেইগৰাকী শিক্ষক পাইছোঁ, যিসকলে দিনে ৰাতি একাকাৰ কৰে, প্ৰত্যেক ছাত্ৰ ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকে খবৰ লয়, আহে, 800-900 ল'ৰা ছোৱালী তাৰ মাজতো। গতিকে সেনেকৈ আমি ৰাইজৰ কাষ চাপিব পাৰিছোঁ, জনতাৰ বা গাৰ্জেনৰ অভিভাৱকৰ পাৰিছোঁ, সেইটোৱে আমি ভাবোঁ আৰু।